উল্টাকৈ যাব লাগে বোলে পূৰা এনেকৈ উল্টাকৈ আহিছোঁ ইমান ওপৰত মানুহে ঘৰ বনাইছে কেনেকুৱা লাগিছে গোসাঁই আমি মানে পাহাৰত যিটো মানে মানুহৰ ঘৰ বহিছে সেইটো ৰাস্তা দি আহিলোঁ সেইফালে ভাল ৰাস্তা এটা আছে বোলে আমি আগতে কোনো অহা নাই হেল্ল' ফ্ৰেণ্ড আমি গৈ আছোঁ এটা বিশেষ জেগালৈ আপোনালোকক দেখুৱাম কেনেকুৱা লাগে আৰু কি কথা ক'লৈ গৈ আছোঁ সকলোবিলাক দেখুৱাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া গাড়ীখন আমি গ'লোঁ আমি গাড়ী নিব নোৱাৰে ৰাস্তাটোত ফটোৱা আমি আহি আছোঁ সেই বুদ্ধদেৱ মন্দিৰটোলৈ আৰু আমি অলপ খোজকাঢ়ি গৈ আছোঁ এতিয়া চাব দেই আহি আছোঁ আকৌ চাই গৈ আছোঁ মন্দিৰটোলৈ আকৌ এইটো ৰাস্তা খোজকাঢ়ি আনন্দন পাই গ'লো হয় কি নহয় ৰাস্তা ভুল হৈ গ'ল আকৌ মেপখন এনেই চাই গৈ আছোঁ এক পাক ঘূৰিব লাগিব ৰাস্তাটো বহুত বেয়া বহুত দিগদাৰ হৈছে মানুহৰ ঘৰতে হেৰি থৈ যাম নেকি ইয়াক কুটিয়াই এয়া কুটিয়াই দেই ধন থৈ যায় আহি পাইছিলোঁ আৰু এতিয়া ইয়াত চিৰি আছে বহুত ওখ চিৰিটো যাব লাগিব ইয়াতে থৈ যাব হেণ্ডেলত পৰি দে আৰু এখন দেখোন দৰ্জাখন মাৰা আছে ওপৰলৈ নিবলৈ হাক দিছে ইয়াতে থৈ যাব নালাগে দে ইয়াতে হেণ্ডেলত কৈ দে ক'ৰ ওপৰলৈ নিবি কেনেকৈ নিবি টাৰ্ণিং নমাওঁতে বেয়া হ'ব নমাওঁতে দিগদাৰ হ'ব নেকি মই আমাৰ চাওঁ আছে এয়া আহিছোঁ আৰু বহুত ওখ আহিছোঁ গুৰি পাহাৰ ভৰি বিষায় ন চাওক ধুনীয়া লাগিছে আহি ৰাস্তাত অকণমান দৌৰি দিছোঁ আৰু এইকণ আহোঁতে ভৰি বিষ পাহাৰ কাটি কাটি ৰাস্তা বনাইছে ন কি ধুনীয়া লাগিছে বতাহ ইয়াতো থ'ব পাৰিলে হয় কুকুৰে ভুকিলে ধনে ভয়তে নাহিবই নেকি বা আৰু আছে কিমান ওখ আৰু কিমান দূৰ আছে বাপৰে তাক কুকুৰে ধৰিছে উল্টাকৈ যাব লাগে বোলে পূৰা এনেকৈ উল্টাকৈ আহিছোঁ ইমান ওপৰত মানুহে ঘৰ বনাইছে কেনেকুৱা লাগিছে গোসাঁই কেনেকৈ
ইয়ালৈ বা ৰাইট চাইডে এইফালে দিয়ে যাব লাগিব নেকি আৰু আছে এক্সট্ৰাকে ইয়াতে আহি গ'লো পাহাৰ বগাবলগীয়া আছে দেখোন পুৰা পাহাৰ বগাই বগাই আহি আছোঁ মানে আগলৈ নে খটখটি সেয়া আমি মানে পাহাৰত যিটো মানে মানুহৰ ঘৰ বহিছে সেইটো ৰাস্তা দি আহিলোঁ সেইফালে ভাল ৰাস্তা এটা আছে বোলে আমি আগতে কোনো অহা নাই সেইটো কাৰণে চিনি নাই পোৱা বহুত ভাগৰ লাগিছে গৈ আছোঁ এতিয়া এইটো চাওক এইটো ইমান ধুনীয়াকৈ ৰাস্তাটো বনোৱা আছে কিন্তু আমি কৈ দি আহিবলগীয়া হৈছে সেইফালে দি আহিলোঁ মানে টাউনখনে দেখা নিচিনা আৰু এতিয়া গুৱাহাটী টাউনখন দেখা পোৱা নিচিনা ইমান ধুনীয়া লাগিছে মানে বহুত ওখ হয় আৰু ইয়াতে চাওক ইমান কি হ'ল পূজা কৰা টাইম হ'ল 5টা বাজি গ'ল গেট নুখোলে এতিয়া গেট নুখোলা ডাঙৰ কথা হ'ল এতিয়া 5টা বাজি গ'ল এতিয়া বোলে পূজা কৰা টাইম সেইটো কাৰণে গেট নুখোলে বুলি কৈছে খুলিব চাগে খোলক আমি পূজা নকৰোঁ হ'লেও অকণমান সেৱা কৰি ল'ম খোল নক'ল এইটো মাৰি দিলোঁ বেড লাগ ভিতৰলৈ যাব নোৱাৰিলোঁ অকণমান আগত আহিব লাগিছিলে এতিয়া মানে গেটখন মাৰি দিলে আৰু সোমাব নিদিয়ে বহুত বেয়া লাগিলে আৰু ইমান কষ্ট কৰি আহিলোঁ কিন্তু সোমাব নাপালোঁ এইটো ইয়াৰ পৰা চাওক মন্দিৰ সিঙি ফোন কৰি দেখিছেনে নাই দেখিবা এতিয়া আমি ইয়াতে বাহিৰতে আছোঁ ঘৰলৈ যাব লাগিব আৰু ইমান ধুনীয়াকৈ মন্দিৰলৈ আহিলোঁ সোমাবতো নাপালোঁ ইয়াৰ পৰাই আশীৰ্বাদ দিবা আৰু ইয়াতে দে ফটো একপি উঠাওঁ দে এতিয়া যাম আৰু বেয়া লাগিছে মনটো সোমাব নিদিলে আমি আগতে গম নাপাওঁ যে 5টা বাজি মানে 5টা বাজিৰ পৰা ইফালে নুখোলে বুলি আমি অকণমান সোনকালে আহিলোঁ হয় এতিয়া আকৌ পাছত কেতিয়াবা আহিলে আপোনালোকক দেখুৱাম এতিয়াতো দেখুৱাব নাপালোৱে হ'লেও সোমাব পৰাহেঁতেন ভাল আছিলে একো নাই আৰু পাছত কেতিয়াবা আহিলে দেখুৱাম বাই